শ্রমিকের মজুরি 350 টাকা লয় বৃদ্ধি করো বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার বিজেপি সরকার হায় বিজেপি সরকার মিশালিয়া বিজেপি সরকার মিশালিয়া বিজেপি চৰকাৰে যোৱা 2014 চনত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে যেতিয়াই বিজেপি চৰকাৰে অসমৰ চৰকাৰ গঠন কৰিব তেতিয়াই 6 মাহৰ ভিতৰত অসমৰ আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব আৰু চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল আৰু আদিবাসী দখল কৰি থকা সেই মাটিবিলাকত সেই মাটিৰ পাট্টা তেওঁলোকে দিয়া যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজিলৈকে তেওঁলোকে পূৰণ কৰা নাই যাৰ ফলত আজি সাধু অসম আদিবাসী ছাত্ৰ সন্থাই ৰাজপথত ওলাই মানৱ শৃংখলাৰ জৰিয়তে আমি প্ৰতিবাদ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ কাৰণ বিজেপি চৰকাৰে কৈছিলে যে চৰকাৰ গঠন হোৱাৰ লগে লগে 6 মাহত তেওঁলোকে আমাক জনজাতিকৰণ দিব আৰু চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 350 টকা তেওঁলোকে দিয়াৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিয়ে হৈ থাকিল কাৰণ আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ সেই শ্ৰমিক গোষ্ঠীৰ চৰকাৰ হৈ থকা নাই সেই মালিক গোষ্ঠীৰ চৰকাৰ হৈ আছে আজি যাৰ ফলত আজি শ্ৰমিকবিলাকৰ যি ন্যায্য প্ৰাপ্য সেইটোও তেওঁলোকে দিয়া নাই আৰু আমাৰ যি জনজাতিকৰণ সেই জনজাতিকৰণত তেওঁলোকে দিবলৈ ইচ্ছা কৰা নাই আমি ক'বলৈ বাধ্য হৈছোঁ যে বিজেপি চৰকাৰ অকল প্ৰতিশ্ৰুতিৰ চৰকাৰ সি বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ তেওঁলোকে অকল কথাতহে তেওঁ প্ৰতিশ্ৰুতি দিয়ে কামত তেওঁলোকে নকৰে সেইটোৱে আজি প্ৰমাণ হ'ল আৰু সেইকাৰণে আজি আমি ৰাজপথত ওলাই আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ হয় যদি বিধানসভা নিৰ্বাচনৰ আগে আগে অসমৰ আদিবাসীসকলক জনজাতিকৰণ কৰা নহয় আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ যদি বৃদ্ধি কৰা নহয় আৰু মাটিৰ পট্টা প্ৰদান যদি কৰা নহয় আমি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিম আৰু আমাৰ আদিবাসী এলেকাত প্ৰৱেশ আমি নিষিদ্ধ কৰিম হয় বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত আমি যি ৰাজনৈতিক দলে আমাৰ দাবীসমূহৰ প্ৰতি তেওঁলোকে সমবেদনা জ্ঞাপন কৰিব সেই ৰাজনৈতিক দলক আমি স্বতঃস্ফূৰ্তভাৱে আমি সমৰ্থন কৰিম বুলি আমি আশাবাদী